নমস্কাৰ, মই জুবিন দাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিকে ব্লগত। তো আমি আজি যাম এখন বিল চাব। সেই বিলখনৰ নাম হ'ল তামৰঙ্গা বিল। ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰমান দূৰত। মই আছোঁ বৰ্তমান আমাৰ গাঁৱৰ মানে আমাৰ খাৰিজা দলাই গাঁৱৰ মানিক ষ্টৰত। মোৰ লগত আছে হৰেশ্বৰ। তো আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি পালোঁ বঙাইগাঁও মেইন ৰোড। মেইন ৰোডেদি নাযাওঁ, বেলেগ ৰাস্তা হৈ যাম। দুটামান বস্তু দেখুৱাই যাম, বস্তু মানে জাগা দুটামান দেখুৱাই যাম আমাৰ বঙাইগাঁৱৰ। এইখন হ'ল আমাৰ বঙাইগাঁও পাৰ্ক। এইবিলাক দেখিছে, পেইণ্টিং ৱালত পেইণ্টিং কৰিছে। এইখন চাওক বঙাইগাঁও পাৰ্ক। আৰু চিধা গ'লে পাই যাম আমাৰ কলেজ, বঙাইগাঁও কলেজ। এইখন চাওক বঙাইগাঁও কলেজ, ইয়াতে মই পঢ়িছিলোঁ। এইবিলাক চাওক পেইণ্টিং, ছবি আঁকি থৈছে, কিমান ধুনীয়া। আৰু এইটো চাওক আই লাভ বঙাইগাঁও, ঠিক বঙাইগাঁও কলেজৰ সন্মুখতে। এতিয়া আমি গৈ আছোঁ নতুন পাৰা হৈ। আজি ৰাতিপুৱা যেতিয়া টোপনিৰ পৰা উঠিলোঁ, উঠি কিনে দেখা পালোঁ যে ৰ'দ ওলাইছে। তো ভাবিলোঁ আজি এটা ব্লগ বনোৱা যায়, তো দেৰি নাই, বনাই দিলোঁ। ইয়াতে আমি অলপ বিৰতি লৈছোঁ, 2 মিনিটৰ বিৰতি। মানে হৰেশ্বৰক হাগামোটা লাগিছে বোলে, কৰি ল'ল একেবাৰে। তো আমি বিচাৰি পোৱা নাই এতিয়ালৈকে, বিচাৰি আছোঁ, গুগলত চেক কৰি আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি এতিয়ালৈকে বিচাৰি পোৱা নাই। এইটো চাওক, হৰেশ্বৰে সুধিব গৈছে আৰু কিমান দূৰ ক'ত আছে একো গম নাপাওঁ। তো এনেকৈ গৈ আছোঁ। চাওক গাইজ, ফাইনেলি আহি পালোঁ তামৰঙ্গা বিল। চাওক কিমান ধুনীয়া, বিলটোৰ মাজেদি এইটো ৰাস্তা। তো ফাইনেলি আমি আহি পালোঁ তামৰঙ্গা বিল। ভিউটো চাওক কিমান সুন্দৰ। এতিয়া 5:30 বাজি গ'ল, ইভিনিঙৰ ভিউ। আমি ৰাতিপুৱা আহিব খুজিছিলোঁ কিন্তু অহা নহ'ল। ৰাতিপুৱা ইমান মজা নালাগে, এতিয়া ভিউটো চাওক কিমান ধুনীয়া হৈ আছে। ইয়াত আহি কিনে সঁচাকৈ মজা লাগিছে, ঠাণ্ডা ঠাণ্ডা হাৱা, বতাহ একদম, মানে কি ক'ম আৰু, দিল গাৰ্ডেন গাৰ্ডেন হৈ গয়া। এইবোৰ চাওক নাও চলাই আছে, আমি তাত উঠিব খুজি আছোঁ কিন্তু ওচৰত অহা নাই। ওচৰত আহিলে উঠিম, পাৰিলে আপোনালোকক দেখুৱাম নাওত উঠি কিনে কেনেকুৱা লাগে, ভিউখিনি কেনেকুৱা আহে। তো ভিডিঅ'টো চাই থাকক। আমি ইয়াৰ পৰা এতিয়া ওলাম। আমি আহোঁতে কি প্ৰব্লেম হ'ল, মানে কেনেকৈ আহিলোঁ ইয়াত কৈ আছোঁ। আমি আহোঁতে এটা বেলেগ ৰাস্তাৰ ফালে সোমাই গ'লোঁ, তাৰ পৰা বহুত দূৰ গুচি গৈছোঁ। আৰু আকৌ ৰিটাৰ্ণ আহোঁতে আমাৰ পেট্ৰল শেষ হৈ গ'ল। পেট্ৰল ভৰাই কিনে ইয়াত আহিলোঁ। তো মানে বহুত অসুবিধা হৈ গৈছিল, কিন্তু ইয়াত আহি চব টেনশ্যন দূৰ হৈ গ'ল। ভিউ চাওক না। আজিৰ ব্লগটো ইমানেই আছিল, আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তো আপোনালোকে মোৰ ভিডিঅ'বিলাক লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।